লুলুমল ঠিক আছে এইখনে লুলুমল চাওক লুলুমল প্ৰৱেশ কৰিলোঁ যে আমি এইখনে লুলুমলকৈ আহি পাই গ'লোহি মেট্ৰৰ পৰা আহি পিনি এতিয়া লুলুমল প্ৰৱেশ কৰিলোঁ আহক এতিয়া সোমাই যাওঁ ভিতৰলৈ সোমাই যাওঁতে গাইছ নমস্কাৰ দি ধুনীয়াকৈ স্বাগতমকৈ বাইদেউ কেইজনীমান আছে আহক দেখাই আছোঁ A to Z ভিউ আহি যাওক মোৰ লগৰ গাড়ী আহি যোৱা এইখনে চাওক গাইছ লুলুমল য'ত নেকি আপুনি বেজী বটিয়া পৰা একেবাৰে ডায়মণ্ডলৈকে পাব এইখনে গাড়ী চাই লওক আপুনি আহক দেখাই আছোঁ প্লিজ আপোনালোকে আহক প্ৰথমে চাই লওক জেগাটো কেনেকুৱা ইয়াত অকল বস্তু কিনাই নহয় গাইছ আপোনালোকে চাবলৈ আহিব পাৰে ফুৰিবলৈ আহিব পাৰে কাৰণ এনেকুৱা এখন ধুনীয়া মল ইণ্টাৰনেশ্যনেল মল হয় ব'লক আপোনালোক দেখাই আছোঁ টোটেল ভিউ আহক গাইছ এয়া এতিয়া সোমাবলৈ লৈ আছোঁ চাওক এইখিনি সোমাই যাব লাগিব এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয় গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা আমি যাম তাৰপিছত প্ৰথমে গ্ৰাউণ্ড ফ্ল'ৰটো প্ৰথমে ধুনীয়াকৈ ভিউ দিম তাৰপিছত যাম ওপৰলৈ ঠিক আছে ব'লক এয়া এইপিনেদি পূৰা এণ্ট্ৰেঞ্চত সোমাই যাব লাগিব আমাৰ ধুনীয়া বাইদেউহেঁত আছে এইপিনে বেগ চেগ আনিলে ইমান বেগটো এক্সৰে কৰি লোৱা এক্সেছি আনো বেগে এইপিনে সোমাই গ'লোঁ এই বাইদেউ ধুনীয়াকৈ ৰৈ আছে ঠিক আছে এণ্ট্ৰেঞ্চত সোমাই গ'লোঁ আজি নমস্কাৰ নিদিলে গাইছ আগতে সদায় দিয়ে আজি হেৰি দুখ লাগি আছে নেকি সিহঁতৰ এয়া চক গাইছ এয়া লুলুমলৰ ভিউ অ' মাই গড এই লুলুমলৰ ভিতৰত আহি গ'লোঁ এইফালে বিধৰ জুৱেলাৰী দোকান কিবাকিবি দেখিছেনে বিধৰ দোকান আছে ইয়াত হোটেলৰ পৰা ধৰি লৈ দোকানৰ পৰা ধৰি লৈ কি লাগে আপোনালোকক এইপিনে লিফ্টেদি ওপৰত উঠি যাব লাগিব এতিয়া আমি প্ৰথমে গ্ৰাউণ্ড ফ্ল'ৰটো চাই লওঁ এইবিলাক পূৰা হেভি হোটেল কি খায় কি নাখায় চব আছে এইবিলাক দেখিছেনে কি ধুনীয়া জেগা চাই লওক গাইছ এইখনে লুলুমল কি লাগে আপোনাক চব পাব নেশ্যনেল ইণ্টাৰনেশ্যনেল A to Z বস্তু এভেইলেবল ইয়াত ধুনীয়াকৈ সজাই থোৱা আছে এইবিলাক ধুনীয়া বস্তু আছে অনামৰ কাৰণে চব ৰেডি ডেক'ৰেশ্যন কৰি থোৱা আছে সেইখন চব ভিতৰতে সৰু ল'ৰা ছোৱালী উঠিবৰ কাৰণে ট্ৰেইন চেইন কি লাগে এইটো মাত্ৰ অনলি গ্ৰাউণ্ড ফ্ল'ৰহে ফাৰ্ষ্ট ফ্ল'ৰ তাৰ ওপৰত আৰু কিবাকিবি আছে চ' গাইছ কি ধুনীয়া পৰিৱেশ এবাৰ আহক গাইছ ইয়াত মানে বহুত হাজাৰ ভিতৰত সৰু সুৰা দোকান আছে এইখনে লুলুমল চাই লওক গাইছ কেনে লাগিছে কওক এতিয়া অপেনলি তাৰমানে ডাইৰেক্টলি ভিডিঅ' ক'বলৈ নিদিয়ে সেইকাৰণে অকণমান মানে লুকালুকি কৰিবলগীয়া আছে এনেই আৰু নাটক আৰু চিকিউৰিটিবিলাকক চব ভিতৰত ফেশ্বনৰ দোকান এইবিলাক দামো হাই ফাই আকৌ দেই চব ভিতৰত দোকান আছে ফেশ্বনৰ দোকান আছে এইবিলাকত এইবিলাক হৈছে ডুবাই কোচ এজোপা এয়া এতিয়া আমি যাম এইপিনেদি প্ৰৱেশ কৰি আমি সেইপিনেদি উঠিমগৈ আকৌ ওপৰলৈ ফাৰ্ষ্ট ফ্ল'ৰ কাৰণে ফাৰ্ষ্ট ফ্ল'ৰ ধৰিলৈ যাম ইমান লুলুমল কিমান লৈছে আগতে বা আহিছে কেনে লৈছে ৰাইজক আহিবলৈ কোৱা গাইছ 15 টকা মানে ভালকৈ চিকিউৰিটি আছিলে যে সেইকাৰণে ভালকৈ ভিডিঅ' বনাব নিদিলে ভিতৰত পাৰি মানে সিহঁতি নাটক কৰাই ধৰ এতিয়া হাতত চিকিউৰিটি চিষ্টেম কিবা এইপিনে চাওক এতিয়া যাম আমি ফাৰ্ষ্ট ফ্ল'ৰ এইটো আছিলে গ্ৰাউণ্ড ফ্ল'ৰটো ভিতৰত বস্তু আছে ইয়াত এই লিফ্টেদি আমি যাওঁ ওপৰলৈ ইয়াত ধুনীয়াকৈ ফটো অকণমান মাৰি লওঁ গাইছ ঠিক আছে আকৌ গৈ লগ পাই আছোঁ ৰ'ব ফাৰ্ষ্ট ফ্ল'ৰত এইপিনে ওপৰলৈ চাওক এইপিনে ওপৰেদি গৈ পিনে ওপৰলৈকে আছে একদম আজি ৰিমাক লৈ আহিলোঁ একদম 5 ষ্টাৰ হোটেলৰ খানা খাই দিম লাষ্টৰ ওপৰত গৈ পিনে ডাঙৰ 5 ষ্টাৰ আছে হোটেল আছে গাইছ এইটো আছিলে গ্ৰাউণ্ড ফ্ল'ৰটো ঠিক আছে এতিয়া আমি ওপৰলৈ যাম ফাৰ্ষ্ট ফ্ল'ৰলৈ গৈ আছোঁ ঠিক আছে 3টামান ফ্ল'ৰ 4টা ফ্ল'ৰ আছে আৰু এটা কথা গাইছ আমাৰ যে অসমত জুবিন দাহঁতৰ ৰবিদাহঁতৰ যে ফিল্মবিলাক যে অসমীয়া ৰিলিজ হয় যে ৰিলিজ হোৱাৰ পিছত ওপৰত আছে PVR চিনেমা হল তাতে জুবিন দাহঁতৰ ফিল্ম লাগে আমি আগতে চাবলৈ আহিছোঁ আকৌ নেক্সট আহি আছে জুবিন দাৰ যে চিকাৰ ফিল্মখন সেইখন চাবলৈ ইয়াত আহিম ঠিক আছে গাইছ এতিয়া ব'লক আমি ওপৰলৈ গৈ আছোঁ আহক ফাৰ্ষ্ট ফ্ল'ৰলৈ গৈ আছোঁ প্লিজ কাম এতিয়া লিফ্টত উঠিলোঁ ওপৰলৈ আহি আছোঁ ঠিক আছে ওপৰত আহি পিনে আৰু ধুনীয়া ভিউ দি আছোঁ গাইছ ৰ'ব আৰু 2টা বস্তু ল'বলগীয়া আছে বস্তু এতিয়ালৈকে চোৱাই নাই ঠিক আছে ইয়াৰ বস্তু ঢেৰ দাম বাহিৰত যদি এটা বস্তু 200 টকাত পায় ইয়াত 4 টকা ল'ব এইটো চাওঁ কি বস্তু কম ল'ব আৰু গাইছ অলপ ৰাতি শ্লিপ খাপ কৰিছিলোঁ ভিডিঅ' বনোৱা চব তাতে কৰিছিলোঁ মানুহৰ এইপিনে আহিলে ফাৰ্ষ্ট ফ্ল'ৰ এইপিনে চাওঁ কিমান দেখিছে ভাই ব্ৰেণ্ডিঙৰ কাপোৰ কানি দোকান কিবা ইয়াত আছে যেনে ধৰণৰ আপোনাক লাগে যি ধৰণৰ চুট লাগে চব আহক গাইছ এটা ধুনীয়া আপোনালোকক ভিউ দিওঁ লুলুমলৰ তলৰ পৰা আমি লিফ্টতো আহিব পাৰি ইচ্ছা কৰিলে এইপিনে গ্লাছৰ লিফ্ট আছে এই লিফ্টেদি ওপৰলৈ আহিব পাৰে সেইটো ধৰক ফুট লিফ্ট হয়
অলপ ধুনীয়া এটা ভিউ দি আছোঁ আপোনালোকক। এইটো হৈছে গাইজ ফাৰ্ষ্ট ফ্ল'ৰটো। ওপৰত যে দেখিছে, এতিয়া ওপৰলৈ যাম। 5 ষ্টাৰ হোটেলত আজি ইমাৰ লগত কিবা এটা খাই আহিম। দামী বস্তু নাখাওঁ গাইজ, ধেৰ দাম। চাওঁ কোনটো সস্তা, কিবা এটা খাম আৰু। এইবিলাক চাওক, বিধৰ কাপোৰ দোকান, কিবা কিবি কি লাগে গাইজ। ব্লেকবেৰী চব ব্ৰেণ্ডেড এইবিলাক চব দোকান চোকান চব আছে। আপুনি এতিয়া অনলাইনত যিকোনো বস্তু অৰ্ডাৰ কৰিলে মানে এই লিষ্টখনত ইয়াত ডাইৰেক্ট মাৰি পিনে অৰ্ডাৰ কৰিব পাৰে। ঠিক আছে, যিটো বস্তু এভেইলেবল নহয় নেকি সেইটো ইয়াত আপুনি অৰ্ডাৰ কৰিলে পাই যাব। এইবিলাক চাওক, চব বিধৰ কাপোৰ দোকান আছে, কিবা কিবি আছে। কিমান লাগে, কি লাগে। ছোৱালী ফেশ্বনৰ বেছি বস্তু দোকান আছে ইয়াত। ইমান কিবা লাগিব নি ইয়াত? ইয়াত লাগে বুলি নকবি মোৰ পকেট খালী হৈ যাব। ইমান ধুনীয়া ধুনীয়া বস্তু। ওপৰৰ পৰা চাওক, ওপৰৰ পৰা এটা তললৈ ভিৰ এটা দি দিছোঁ। সেই আমি আহোঁতে দি এইপিনে আমি আহিছিলোঁ, দেখিছেনে? এই পিনে ওপৰৰ পৰা এতিয়া লগালোঁ ভিডিঅ'। এইপিনে দি যাম আকৌ ওপৰলৈ। এক পাক ঘূৰি আহোঁ বলক গাইজ, এক পাক ঘূৰি আহোঁ। চাওক গাইজ কেনে লাগিছে ভিডিঅ'টো, ভাল এটা ভিউ দি আছোঁ। এইপিনেও আছে, কি লাগে আপোনাৰ? এইপিনে বিধে কাপোৰ দোকান। এইবিলাক হওক, সেইপিনে চাওক, সেইফালে চাওক দীঘলকৈ। এইফালে দোকান যেন চব হেভি দোকান ষ্টেণ্ডাৰ্ড। ইয়াত ধুনীয়াকৈ গাইজ বহি পিনি চেলফি এটা ল'ব লাগিব। য়েছ ব্ৰ' হাই, ল'ৰা এটা লগ পালোঁ। তাৰপিছত চব ফেশ্বনৰ দোকান। কি লাগে আপোনালোকক? অনলি দুনিয়াত পইচাহে কথা। পইচা হ'লে কি নাপায় দুনিয়াত। চাওক গাইজ, চব ধুনীয়া বাইদেউহে সাজি কাচি ৰৈ আছে, দেখিছেনে? সাজি কাচি ৰৈ আছে। দোকানৰ ভিতৰত সোমাই যাব ল'লে আপোনাৰ পৰা আদৰি মেলি নমস্কাৰ জনাই লৈ যাব। কিন্তু এই মলাইটো পূৰা কচি লৈ ল'ব। এইপিনে অনাম শাৰী বিকি আছে বাইদেউসকলে। হাই য়েছ বলিয়ে য়েছ। এহেঁতি মই হাই কৈছে, নিষ্টেনি হৈ আছে মোৰ ছোৱালীখিনি। নাইচ। চাওক গাইজ কি ধুনীয়া ভিউ। এইপিনে চাওক মানুহ ওপৰ আহিছে, অহা আহিছে তলৰ পৰা। এইপিনে চাওক তলত ডিছকাউণ্টত কিবা দি আছে। হাইও সেই চিকটজনে দেখিলে আকৌ ধৰিব নাযাওঁ দেই। এইপিনে হাইও পিছফালে হ'ল আলহী। বিধৰ চেণ্ট লাগে, পাৰফিউম লাগে ইয়াত পাব। দামী বিদেশত দামী পাৰফিউম আছে ইয়াত। কি ধৰণৰ পাৰফিউম লাগে চাই লওক গাইজ। এখন গোটেইখন পাৰফিউমৰ দোকানে, দেখিছেনে? গাইজ চব সৰু ল'ৰাবিলাকৰ কাৰণে খেলিবৰ কাৰণে কি বনাই আছে ইয়াত। সৰু পোৱালিখনক খেলিবৰ কাৰণে বনাই আছে ইয়াত। তো এইফালে চাওক, সৰু পোৱালিখনৰ কাৰণে খেলিবৰ কাৰণে কি ধুনীয়া বনাই আছে। এইপিনে চাওক, এইপিনে চাওক সৰু পোৱালিখন গাড়ী লৈ অলপ পূৰা ফালি আছে গাইজ। এইপিনে চাওক বেয়া দি আছে, সেইখন চাওক। ইয়াৰ ভিতৰত চব ফেচিলিটি পাব মানে। সৰু ল'ৰা খেলিবলৈ, ডাঙৰ মানুহৰ খেলিবলৈও জেগা আছে। কিন্তু চাওক এইফালে সৰু পোৱালি কেইটামান ৰৈ আছে খেলিবৰ কাৰণে। সিহঁতি খেলিবৰ কাৰণে পূৰা ইচ্ছুক হৈ আছে। এইকেইটা চব পূৰা ধুনীয়াকৈ গাড়ী চলাই পূৰা মজা লৈ আছে। এনেকৈ শনিবাৰে এবাৰ ওলাই আহে সিহঁতি, ল'ৰা ছোৱালীবিলাক লৈ আহে সিহঁতক ধুনীয়াকৈ হেৰি কৰিবৰ কাৰণে। খোৱাবৰ কাৰণে উলিয়াই ল'লে মাক বাপেকে খুন্দিয়াই দিছে য'ত দাম সিহঁতৰ জিন্দগী আৰু। এইবিলাক চাওক সৰু ল'ৰা ছোৱালী উঠিবৰ কাৰণে আকৌ এখন চকৰি বনাই থৈছে। আৰু ওপৰলৈ আৰু কিবা কিবি আছে। এই দিছেনে, এই যে ওপৰলৈ আৰু কিবা কিবি আছে। ওপৰলৈ নাযাওঁগৈ সিহঁতসকলে এতিয়া। ঠিক আছে গাইজ, চাওক এইখন চাওক। আকৌ এইখন কি নাও নেকি? ওলমা নাও। এইখন চাওক গাইজ, ওলমা নাও। ইয়াত ল'ৰা উঠাই পিনি পূৰা ঝুলাই আছে। এয়া চাওক, দেখিছে? ইয়াত কি নাপায়, চব পায়। সৰু ল'ৰা খেলিবলৈ, ডাঙৰ ল'ৰা খেলিবলৈ
বয়ামনৰ ক্ষেত্ৰতো চব সুবিধা আছে, বিভিন্ন পাৰ্ট তলত আৰু এখন মাৰ্কেট এখন আছে, মানে তাত ভেজিটেবল পৰা ধৰি পিনে চব বস্তু পায়। সেইখনটো যদি সময় হওক একপাক মাৰি দিম গাইজ, ঠিক আছে। এতিয়া কিবা এটা খাই লওঁগৈ গাইজ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে ডেইলি পাই থাকে, ঠিক আছে গাইজ। গাইজ মোবাইলত যে দেখা যায় 3D গেম যে, এই ইয়াত উঠি পিনি যে 3D গেম খেলে যে পুৰা ভয়ত চিঞৰি বাখৰি পগলা হৈ যায় যে, সেয়া চাওক এইকেইজনে খেলি আছে। এইকেইজনে চাওক কেমেৰা চাওক, কিবা 3D কিবা লগাই আছে, পুৰা চিঞৰি বাখৰি আছে এইকেইটা ভয়তে। বহুত জেগা চাবলগীয়া চালোঁ, এতিয়া ভোক লাগিছে কিবা এটা খাই লওঁগৈ। কিন্তু পিজ্জা খাবলৈ মন গৈছে, ৰিমাই পিজ্জা খাম বুলি কৈছে। ইয়াতে পিজ্জা হাট এখন দেখিছিলোঁ ক'ত আছে, এতিয়া পিজ্জা হাট এখনত যাওঁ আৰু পিজ্জা খাওঁগৈ। গাইজ গোটেই এখন ঘূৰি বিচাৰি পাই গ'লোহি পিজ্জা খোৱা জেগা, ঠিক আছে। এয়া পাই গ'লোহি ডমিন'জ পিজ্জা, ঠিক আছে। ডমিন'জ পিজ্জা পাই ল'লোহি, এতিয়া খাই লওঁ পিজ্জা আৰু পূৰা পেপচি এটা মাৰি লওঁ। পিজ্জা টিকেট লৈ ল'লোঁ, এতিয়া পিজ্জা পাবলৈ আকৌ এতিয়া অকণমান ৰ'ব লাগিব। ওপৰত হেৰি এখন আছে চাওঁ, ওপৰত সেইখনত নম্বৰ ওলাব, সেই নম্বৰ মতে সেই তাত যেতিয়া নম্বৰ আহিব, নম্বৰ ক'লে তাৰপৰা যাব লাগিব, তাৰপৰা পিজ্জাটো বেছি দেৰি নালাগে, 10 মিনিটত ৰেডি কৰি দিব গৰম গৰম পিজ্জা, ঠিক আছে। এয়া চাওক এইটো ৰেগুলাৰ নৰ্মেল পিজ্জা লৈছোঁ, সেইটো যে 355 প্লাছ উইথ GST 373। ইয়াত এনি বস্তু কষ্টলি হয়, ঠিক আছে। এইপিনে চাওক গাইজ গোটেই আপোনাৰ ভিডিঅ' যে ওপৰ এই ফ্ল'ৰটো অনলি ইয়াত খোৱা বস্তু পাব, সেই ইটো চাইডতে আমাৰ ল'ৰা ছোৱালী খেলা বস্তু আছে। 5 ষ্টাৰ 4 ষ্টাৰ অল ফেচিলিটি ইয়াত পাব আপুনি। খানা কি লাগে বিধে ভেৰাইটিজ। আহিছে ৰাইজ, খাইছে গৈছে, আমাৰ এতিয়া ৰেডি হোৱা নাই, ৰৈ আছোঁ। এইয়া এই প্লেটখনত কেতিয়া দেখাব, এতিয়া এই প্লেটখনত দেখাব আমাৰ নম্বৰ আহিলে। আমাৰ নম্বৰ আহিছে আপোনাৰ 231, তাত দেখুৱাৰ লগে লগে আমি পিজ্জা পাই যাম। ভোক লাগিছে, ৰাতিপুৱা ওলাই আহিলোঁ। সেয়া গাইজ পিজ্জা ৰেডি হৈ গ'ল, পিজ্জা এটা ল'লোঁ, এটা পেপচি ল'লোঁ। এতিয়া পটাপট খাই যাওঁ, তলৰ মাৰ্কেটখন দেখাবলৈ, তলত এখন মাৰ্কেট আছে সেইখন দেখাবলৈ আছেই, দেৰি টাইম নহ'ব এতিয়া, ঠিক আছে গাইজ। পটাপট খাই লওঁ গাইজ। এতিয়া খাই বৈ যাবলৈ ল'লোঁ। এইটো চোৱা গ্লাছৰ লিফ্টত উঠিব লৈছোঁ, এতিয়া লিফ্টত উঠি যাম। অঁ এতিয়া লিফ্টত যাম, এইটো গ্লাছৰ লিফ্ট।
कुछ ना हो, मेरी है जो अपने बोला